হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু মোৰো ভাল। তো গাইজ, গা চা ধুই আহিলোঁ আৰু এইখিনি আৰু আপোনালোকে থাম্বনেইলটো চাই গম পালে। মানে যোৱাকালি ৰাতি ছোৱালী দুটা দোকানলৈ গৈছিলে চেণ্টাৰত, মানে সিহঁতৰ ঘৰৰ পৰা চেণ্টাৰ বেছি দূৰ নহয়। আৰু চেণ্টাৰত সিহঁতে মানে ঘৰৰ কাৰণে কিবা চব্জি তব্জি বজাৰ কৰিব গৈছিলে। আৰু বজাৰ চজাৰ কৰি উভতি আহিব সময়ত ঘৰত উভতি আহিব সময়ত সিহঁতে ফটো উঠিলে। তো প্ৰথমবাৰ যেতিয়া ফটো উঠিলে তেতিয়া একো ঠিকেই আছিলে। যেতিয়া ছেকেণ্ডবাৰ যেতিয়া ফটো উঠিলে সিহঁতৰ মোবাইলত তেনেকৈ বস্তু মানে কেপচাৰ হৈ গ'ল। আপোনালোকে চাই আচৰিত হ'ব। তো গাইজ, মই ফটোটোৱে ছাইডত মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই কিনে কওকচোন এইটো কি বস্তু হয়। আৰু এইটো মিছা নহয়, সঁচাই কৈছোঁ, কাৰণ মোৰ যেতিয়া এইটো হৈছিলে তেতিয়া সেই গাঁৱটোত ময়ো আছিলোঁ। যেতিয়া সিহঁতে ফটো চটো আহিছিলে এটা ছোৱালী লগালগ দেওঁ। তো এইটো মিছা নহয়, আপোনালোকে হ'ব পাৰে মিছা বুলি ভাবিছে, কিন্তু এইটো মিছা নহয়। তো আপোনালোকে কমেণ্টত কওক এইটো কি বস্তু হয়। আপোনালোকৰ মনটোত যিটো চলি আছে মোকো এনেকুৱাই লাগিছে। প্লিজ, যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব। তো গাইজ, আজিলৈ ভিডিঅ'টো ইমানটোৱে আৰু লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।